হাই ফ্ৰেণ্ডছ নমস্কাৰ মই শংকৰ মই মোৰ চেনেল অসম কুইজলৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আজি যি জলসিঞ্চন বিভাগৰ সেকশন এসিস্টেন্টৰ অলৰেডি পৰীক্ষা হৈ গ'ল বাকি পৰীক্ষাকিটা কেতিয়া হ'ব কোনে কন্টাক্ট কৰিব আৰু সেই পৰীক্ষাবোৰ ৰিয়েল হ'ব নে আমি এনে পঢ়ি আছো নেকি যে আকৌ পাছত আমি ইমান কষ্ট কৰিছো পাছত সেই ঘুষখুৰ দেলালি বিলাকে চাকৰি পাব বন্ধুসকল এইটো ভিডিঅ'ত মই আপোনাক সম্পূৰ্ণৰূপে তথ্য জনাবলৈ চেষ্টা কৰিম যদিহে পোন প্ৰথমবাৰ কাৰণে আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাৰিব যেতিয়া মই এনেকুৱা সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ আপোনাক সকলোতকৈ আগত পাব যায় কিনক আজি ভিডিঅ' আৰম্ভ কৰোঁ বন্ধুসকল আমি সকলোৱে গম পাওঁ যে অসম জলসিঞ্চন বিভাগৰ বহুতো পোষ্ট ওলাইছে তাৰ ভিতৰত অকল এটাই পৰীক্ষা হৈ গ'ল সেইটো হৈছে আপোনালোকৰ সেকশন এসিস্টেন্টৰ 397 টা পদৰ পৰীক্ষা হৈ গ'ল বাকি কিটা কিন্তু এতিয়া হোৱা নাই আৰু বাকি কিটা কোনে কন্টাক্ট কৰিব অৰ্থাৎ কোনে পাতিব কেতিয়া পাতিব আৰু সেই পৰীক্ষাবোৰ সঠিকভাৱে হ'ব নাই যেহেতু আমি সকলোৱে গম পাওঁ যে জলসিঞ্চন বিভাগৰ কিমান কেলেংকাৰী হ'ল কিমান দুৰ্নীতি হ'ল আমি সকলোৱে গম পাওঁ কিন্তু এতিয়া আমি বহুতো কষ্ট কৰি আছো আকৌ কষ্ট কৰাৰ পাছতো যদি আকৌ জলসিঞ্চন বিভাগৰ সেকশন এসিস্টেন্ট মানে গতে হয় তেলে কি হ'ব আমাৰ ভৱিষ্যত সেই কাৰণে এইটো ভিডিঅ মই প্ৰস্তুত কৰিছো আৰু সকলোৱে এইটো ভিডিঅ অতি গুৰুত্ব সহকাৰে মই চাব বুলি অনুৰোধ জনাইছো বন্ধুসকল চিয়ক অসম জলসিঞ্চন বিভাগৰ মাত্ৰ অকল এটাই পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাটো হৈছে সেকশন এসিস্টেন্ট বাকি জুনিয়ৰ এসিস্টেন্ট হওক পাৱাৰ পাম্প অপাৰেটৰ হওক এতিয়ালৈকে কিন্তু এতিয়ালৈকে পৰীক্ষা হোৱা নাই বন্ধুসকল সেই পৰীক্ষাসমূহ পাতিব তেজপুৰ মহাবিদ্যালয় পাতিব আৰু সেই পৰীক্ষাসমূহ আৰু আগন্তুক দিনত যি পৰীক্ষা হ'ব সেই পৰীক্ষাসমূহ কেতিয়াও দুৰ্নীতি নহয় কেতিয়াও বুলি নকওঁ কিয়নো কিছু বছৰলৈকে কেতিয়াও দুৰ্নীতি নহয় বুলি আপোনাক মই সম্পূৰ্ণৰূপে মই আপোনাক আস্থা দিছোঁ কিয়নো বন্ধুসকল আমি সকলোৱে গম পাওঁ যে এই পৰীক্ষাটো অলৰেডি কিমান হেৰি দেলাল চলি গ'ল আপোনালোকে সকলোৱে গম পাইছে তাৰপিছত যদি মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ হয়তো কিছুমানে মোক গালি পাৰে সেইকাৰণে মই এইবিলাক কথা ক'ব নাযাওঁ বন্ধুসকল তোমালোকে কষ্ট কৰি যোৱা আৰু যিসকল ব্যক্তিৰ টেলেণ্ট আছে সেইসকল ব্যক্তিয়ে চাকৰি পাবই তোমালোকে নাভাবিবা যে তোমালোকৰ টেলেণ্ট থকা পাছতো আমি চাকৰি নাপাম বুলি কেতিয়াও নাভাবিবা আৰু তোমালোকে কষ্ট কৰি যোৱা আৰু পৰীক্ষাটো অতি সোনকালে হ'ব আৰু সকলোকে কৈছো কষ্ট কৰি থাকা আৰু এদিন নহয় এদিন ফল পাবাই আৰু বন্ধুসকল বহুতে সুধি থাকে যে সেই পৰীক্ষাটো কোনে পাতিব তেজপুৰ মহাবিদ্যালয় পাতিব আৰু অতি সোনকালে পাতিব আজিলৈ ইমান ধন্যবাদ জয় অসম।